ইয়াত বহিছোঁ আমাৰ মৰিয়ম ৰংপিপি আৰু কানিয়া টপি তেওঁলোকৰ নিজৰ কলিগ আনা নাই আহি পোৱা নাই স্কুলত সেইটো বুলি তেওঁলোকৰ হেডমাষ্টাৰক জনাই দিছিলে তেওঁলোকে বিউটিফুল চিটিজেন বিউটিফুল তেওঁলোকৰ নিজৰ ডিউটিটো ৰাজ্যৰ ডিউটিটো তেওঁলোকে পালন কৰিছে সেই পালন কৰাৰ কাৰণে আসাম পুলিচটো তেওঁলোকক শাস্তিয়ে দিলে বেয়া শাস্তি যিটো আসাম পুলিচ এক্টত পোৱা নাই আসাম পুলিচ এক্ট সেকশন 47 কি কৈছে এইটো আমাৰ পুলিচসকলে সকলোৱে পঢ়িব লাগে যদি পঢ়া নাই তেতিয়াহ'লে আমি APHRCয়ে আসাম পুলিচসকলক ট্ৰেইনিং দিম শিকাম সঁচা কথা কাৰণ আমি যেতিয়া এই আসাম পুলিচ এক্ট 2007 কথা কয় তেওঁলোকে যে অলপমান কনফিউজ নিচিনা হৈ যায় তাৰমানে বহুতে তেওঁলোকে বোধহয় পঢ়া নাই আসাম পুলিচ কমিশনে কি কৈছে আমি সেইকাৰণে ডিমাণ্ড কৰিছো এই মালাকাৰক সোনকালে এৰেষ্ট কৰি তাক বৰখাস্ত দিব লাগে সাৰ্ভিসৰ পৰা ডিসচাৰ্জ কৰি ডিসমিস কৰিব লাগে সাৰ্ভিসৰ পৰা কাৰণ তেওঁ পুলিচৰ কাম কৰিব নাজানে আৰু যিটো তেওঁ কৰিছিলে মাইকী মানুহজনক তেওঁ কাপোৰ কানি খুলিবলৈ অৰ্ডাৰ দি পেলাই তেওঁ নিজে পিটন দিছিল তাৰমানে তেওঁ আচলতে ৰেপ কৰিব খুজিছিল এটলিষ্ট মলেষ্ট কৰিছে আৰু ৰেপ কৰিবলৈ তেওঁ বিচাৰিছিল আমি যদি তাৰ যদি হাজবেণ্ড যদি তাত নাথাকিলহেঁতেন বা উইমেন পুলিচ যদি নাথাকিলহেঁতেন তেওঁ ৰেপ কৰিলেহেঁতেন সেইকাৰণে এনেকুৱা বেয়া কেৰেক্টাৰ মানুহ পুলিচ সাৰ্ভিসত থাকিব নালাগে এতিয়া এইটো ফাৰ্ষ্ট টাইম বুলিও নহয় পুলিচ সকলে এনেকেহে আমাক অত্যাচাৰ কৰি থাকে তেওঁলোকক এনেকুৱা কৰা মানুহবিলাকক পুলিচ সকলক ইণ্ডিয়ান Scheduled Caste Scheduled Tribe Atrocities Act 1989 পৰা এই আইন মতে বিচাৰ কৰিব লাগে আৰু সেইটো বিচাৰ কৰিবলৈ আসাম গভৰ্ণমেণ্টে সোনকালে কোৰ্ট গঠন কৰিব লাগে এতিয়ালৈকে আসাম গভৰ্ণমেণ্টে সেই কোৰ্ট গঠন কৰা নাই আমি ডিমাণ্ড কৰিছো এই কোৰ্ট আণ্ডাৰ দ্য এক্ট অফ SC and ST Atrocities Act 1989 সেই কোৰ্ট গঠন কৰিব লাগে আৰু এনেকুৱা পুলিচ সকলক বা পুলিচ বা মেজিষ্ট্ৰেট হলেও বা গভৰ্ণমেণ্ট চাৰ্ভেণ্ট যিসকলে এনেকুৱা অত্যাচাৰ কৰে SC ST সকলক বা OBC সকলক তেওঁলোকক শাস্তি ভালকে নিয়মমতে দিব লাগে এতিয়া যিটো দেখিছো এইটো প্ৰথমবাৰ নহয় আগৰ পৰা তেনেকে চলি আছে কিন্তু ইয়াত প্ৰটেষ্ট কৰিবলৈ মানুহ আচল আইনমতে প্ৰটেষ্ট কৰিবলৈ নজনা কাৰণে এনেকে কৰি আছে কোনো দেখা নাই নিচিনা হৈ গ'ল নোহোৱা নিচিনা হৈ গ'ল এনেকা কেছবিলাক হোৱা নাই নিচিনা থাকিলে কিন্তু এনেকুৱা চলি আছে আমি কিয় অট'নমাছ ষ্টেট বিচাৰিছো এইটোহে এটা কাৰণ আকৌ যে আসাম পুলিচে আমাৰ কাৰ্বি আংলং NC হিলছক অকুপেশ্যন ফ'ৰ্চ নিচিনা বিহেভ কৰিছে অকুপেশ্যন ফ'ৰ্চ এইটো আসাম পুলিচ যেনেকে ব্ৰিটিছসকলে ইণ্ডিয়ান সকলক পিটন দিছিল মাৰিছিলে সেইটো নিচিনা আমাৰ আসাম পুলিচে আমাৰ ট্ৰাইবেল সকলক কাৰ্বি আংলং ট্ৰাইবেল NC হিলছ ট্ৰাইবেল সকলক পিটন দিছে এট্ৰচিটি কৰিছে অন্যায় কৰিছে
এইটো বড়োলেণ্ডত এনেকৈ কৰিছে সেইকাৰণে তেওঁলোকৰ এইটো আসাম প্ৰদেশ আমাৰ প্ৰটেকশ্যনৰ কাৰণে তেওঁলোকে থকা নাই আমাৰ দেশটো অকুপাই কৰিবলৈ বাই ফৰ্চ অকুপাই কৰিবলৈ Yes, we want our own policemen. And if we want our policemen, we must have our autonomous state. এইটো গভৰ্ণমেণ্টে এইটো জানিব লাগে ইণ্ডিয়া গভৰ্ণমেণ্ট যে আমাক এনেকে অত্যাচাৰ কৰি আছে আমাৰ দেশ অকুপাই কৰি গৈছে আসাম পুলিচে সেই অকুপাই কৰা অকুপেশ্যন ফৰ্চ নিচিনা যিটো কাম কৰি আছে সেইটো উঠাই দিব লাগে আৰু উঠাবলৈ হ'লে আণ্ডাৰ আৰ্টিকল 244A অট'নমাছ ষ্টেট সোনকালে আমাক গ্ৰান্ট কৰে ইমপ্লিমেণ্ট কৰিব লাগে এতিয়া অকল এইটো নহয় এনেকে হৈ থাকিব পাৰে সেইকাৰণে আমি সকলোৱে এইটো সচেতন হৈ থাকিব লাগে আৰু এই প্ৰটেষ্টটো চলি থাকিব এতিয়া ষ্টপ নকৰোঁ আমি চলি থাকিব আৰু মনেশ্বৰ কলিতা টিচাৰ যিজনে আমাৰ কানিয়া তকবি হাজবেণ্ড অফ মৰিয়ম ৰংপিপি তাৰ বন্ধু হয় কানিয়া তকবিৰ বন্ধু হয় তেওঁ সদায় সুধি থাকে যেতিয়া 2-3 দিন যদি স্কুললৈ নাহে তেওঁ সুধে আপুনি স্কুল আহিবনে বুলি নিজৰ বন্ধুৰ নিচিনা সেইদিনাও বন্ধুৰ নিচিনা তেওঁ সুধিছিলে যে আপুনি আহিবনে নাই 30 তাৰিখে কিন্তু নহা কাৰণে তেওঁলোকে 30 তাৰিখ ইভিনিঙৰ পৰা বিচাৰিছিল আৰু 31 তাৰিখে তাৰ মটৰ বাইকটো ষ্টুডেণ্টসকলে দেখিছে এই কাৰ্জু আথেপাই বুলি এটা ঠাইত জাগা আছে এই লাংলকছো চামেলাংছো লাংলকছো তাতে দেখিছে আৰু হেডমাষ্টাৰক ৰিপৰ্ট কৰিছে এইটো তেওঁৰ ডিউটি কৰিলে সেইকাৰণে এই ইমিডিয়েটলি আসাম গভৰ্ণমেণ্টে কম্পেনচেশ্যন ফৰ ট্ৰিটমেণ্ট ইমিডিয়েটলি এই ভিক্টিমসকলক দিব লাগে আৰু তেওঁলোকক প্ৰমোশ্যন দিব লাগে তাৰ ৱাইফক যিটো আটাই বেছিকে পিটন খাইছে তেওঁক চাকৰি সোনকালে দিব লাগে মাষ্টৰ সেই স্কুলতে মাষ্টৰ দি দিব লাগে সেইটোহে আমাৰ ডিমাণ্ড সেইকাৰণে আমি মেমৰেণ্ডাম ছাবমিট কৰিছো আমাৰ ডেপুটি কমিশ্যনাৰক আৰু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট একেতে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটো হয় তেওঁৰ হাতত ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ইজ তেওঁ দ্য হেড অফ অল আৰ্ম ফৰ্চেছ ইন দ্য ডিষ্ট্ৰিক্ট সেইকাৰণে তেওঁকে আমি এই মেমৰেণ্ডামটো ছাবমিট কৰিছো we request after this conclusion of this meeting this dharna we request the magistrate concerned to come and accept on behalf of the deputy commissioner thank you so our memorandum will be submitting to our magistrate it will be submitted by our party president Sir Jayakabar to APHARMAN We want justice. Justice. We want justice. 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 Moriom Rongpipi apana rona ke thegi to tu bagre. Moriom Rongpipi apana rona ke thegi to tu bagre. Release immediately to Kalita. Release immediately to Kalita. Release him. Release him. Lang phone lab bằng đây họ. Thank you. Pinili to Nagamso student demonstration. APHARMAN getting the to Arjun. We want justice. 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 We want justice. Justice.